সাফল্যই মাকক পুতেকৰ লগ হ'বলৈ নিদিয়ে, পুতেকক মাকৰ কাষ চাপিবলৈ নিদিয়ে, আপোনজনক আপোন বুলি ভাবিবলৈ নিদিয়ে। নোটৰ বান্দিল জাপি জাপি সব মানৱীয় আৱেগ অনুভূতি ধূলিৰ লগত মিহলি কৰি পেলাই তাক জানো সঁচা অৰ্থত সাফল্য বুলিব পাৰিবা? কেইটামান ডিগ্ৰী, বিদেশৰ জলবায়ু আৰু এটা কোম্পানীৰ চাকৰি, এয়াই জানো সাফল্যৰ মাপকাঠি? মানি বেগটোত নোটে নোট ভৰি গৈ আছে আৰু সমানে এই মনটো খালী হৈ গৈ আছে। এয়াই জানো সফল মানুহৰ লক্ষণ? মাক দেউতাকৰ চকু পানী বচি দিবলৈ, বেমাৰৰ সেৱা শুশ্ৰূষা কৰিবলৈ যি সাফল্যই অনুমতি নিদিয়ে, সেই সাফল্যৰ শিখৰত এটা প্ৰকাণ্ড শূন্যৰ বাহিৰে বেলেগ কি আছে মামা? আজি মই সেই সাফল্যৰ শিখৰত থিয় হৈ বুকু ডাঠ কৰি ক'ব পাৰো, এই যে কেইটামান ডিগ্ৰী আৰু এটা কোম্পানীৰ চাকৰি ৰাখাত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বিদেশলৈ দৌৰি আছে। এই দৌৰৰ সেইটো প্ৰথমত জানা বাবা, এটা প্ৰকাণ্ড শূন্যৰ মাজত আৰু সেই শূন্যটো থাকিব মনত আপোনজনক লগ নোপোৱাৰ দুখে খুন্দি খুন্দি খোৱা এই কলিজা। আচলতে কি জানা মামা, এতিয়া দেশতে হওক বা বিদেশতে হওক সাফল্যৰ পাছে পাছে দৌৰি দৌৰি আটাইয়ে কেৱল এটা পটকে পায় আৰু সেইটো হ'ল নিসংগতা। তোমাৰ ল'ৰা এতিয়া কি কৰি আছে মামা? কি কৰিব আৰু, ডিঙিলৈকে মদ খাই আছে। তাক বুজাবা, তাক মই কোৱা বুলি কবা যে তাৰ দশা আৰু মোৰ দশা একেই। সি মদ খাই জীয়াই আছে আৰু আমি কষ্ট খাই জীয়াই আছো। সি জীৱন যুদ্ধত হাৰিছে।